নামৰ শেষত আমাৰ এয়া শিৱধামৰ সন্ধিয়াৰ পৰিৱেশটো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। সকলোৱে মিলি এয়া প্ৰসাদৰ যা যোগাৰ কৰিছে। মহাদেৱৰ চৰণত যি প্ৰসাদ অৰ্পণ কৰা হৈছিলে এই সকলোখিনি এতিয়া ভক্তৰ মাজত বিতৰণ কৰা হ'ব। লগতে মহাদেৱৰ ওচৰত এয়া ভোগ অৰ্পণ কৰা হৈছিলে, সেই ভোগো যিসকল ভক্ত, যিসকল আয়তীয়ে ইয়াত নাম কীৰ্তন কৰিলে সকলোৰে মাজত বিলাই দিব। আৰু তাৰ মাজতে এয়া একাপ চাহৰ খোৱাৰো ব্যৱস্থা কৰিছে। যিহেতু আমাৰ মহিলাসকলে একেলগ হৈ সন্ধিয়াৰ সময়ত এয়া মহাদেৱৰ চৰণত নাম কীৰ্তন কৰে, গতিকে সকলোৱে মিলি প্ৰসাদ গ্ৰহণ কৰা আৰু ভোগ গ্ৰহণ কৰাৰ পাছত একাপ চাহো খায় আৰু আপোনালোকৰ আগত আমাৰ শিৱধামৰ এই পৰিৱেশটো দাঙি ধৰিলোঁ।